নমস্কাৰ আজি আমি নতুন এটা কন্টেন্টৰ ওপৰত কথা পাতিম হয় আপোনালোকে চাগে অৱগত হৈছে কন্টেন্টটো হৈছে এন্ট্ৰেন্স এক্সাম সকলোৱে গম পাইছো যে এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে বিভিন্ন ইউনিভাৰ্চিটি ডিব্ৰুগড় হয় তেজপুৰ বিভিন্ন ইউনিভাৰ্চিটি তেওঁলোকৰ এডমিশনৰ যেটো পৰ্টেল মুকলি কৰিছে এই এন্ট্ৰেন্স এক্সামবোৰ এমএ কাৰণে হ'ব পাৰে এমএসসি এমকম লাগিলে বিএড গতিকে বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু এক্সামে হয় এন্ট্ৰেন্স এক্সামটো দিয়াৰ আগতে আমি কিছুমান কথা মন কৰিব লাগে আৰু বহুতে ইয়া আউটকাম কৰে তথাপি মই মোৰ নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা আপোনালোকক দুইষা ক'ব বিচাৰিছো গতিকে আজি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম মন কৰিবলগীয়া কথাটো হৈছে যে আপুনি কোনটো প্ৰগ্ৰামৰ ওপৰত বা কোৰ্ছৰ ওপৰত আপুনি এক্সামটো দিব বা এন্ট্ৰেন্স এক্সামটো দিব ফাৰ্ষ্ট চেম আৰু ছিক্স চেমৰ আপুনি সিলেবাসখন ৰেফাৰ কৰিব পাৰে যদি আপোনালোকক মই এটা উদাহৰণ দিওঁ মাষ্টাৰ ডিগ্ৰীৰ কাৰণে যদি আপুনি এন্ট্ৰেন্স দিব গৈছে গতিকে আপুনি নিশ্চয় ডিগ্ৰীত এটা মেজৰ লৈছে গতিকে সেই মেজৰ সাবজেক্টৰ ফাৰ্ষ্ট চেম আৰু ছিক্স চেমৰ যিখন সিলেবাস সেই সিলেবাসখন আপুনি চাব পাৰে তাত কি বস্তু আছে তাক আপুনি পঢ়িব পাৰে পলিটিকেলৰ যদি মই উদাহৰণ দিওঁ পলিটিকেল সাবজেক্টটো আপুনি যেতিয়া পঢ়িব তাত বিভিন্ন ধৰণৰ আৰ্টিকেল পাব কনস্টিটিউশনৰ কথা পাব বিভিন্ন এমেন্ডমেন্টৰ কথা আহিব বিভিন্ন কমিশনৰ কথা আহিব গতিকে সেই গুটেইবিলাক এটা ফ্যাক্ট হয় নে নহয় গতিকে তেনেকুৱা ধৰণৰ ফ্যাক্টে আহিব এক্সামত তাৰ পিছৰ মোস্ট ইম্পৰ্টেন্ট কথাটো হৈছে যে কাৰেন্ট এফেয়াৰ হয় এটো মোস্ট ইম্পৰ্টেন্ট হয় বৰ্তমান যিকোনো এক্সাম আপুনি দিবলৈ যাওক বা ইন্টাৰভিউ দিবলৈ যাওক কাৰেন্ট এফেয়াৰ মাষ্ট বি আপুনি 2 মাহৰ কাৰেন্ট এফেয়াৰ পঢ়িলেও হ'ব তাতকৈ বেছি আপোনাক নালাগে আপুনি কিন্তু অসমৰ হয় যেহেতু অসমৰ চাব লগতে আমাৰ দেশৰ চাব লগতে ইন্টাৰনেশ্যনেল আৰু কাৰেন্ট এফেয়াৰ বিলাক আপোনাৰ সাবজেক্টৰ লগত লিংক আপ যিবিলাক লিংক আপ হৈ থাকে ন হেনেকুৱা ধৰণৰ চাব মোস্ট ইম্পৰ্টেন্ট কথাটো হৈছে যে মানসিক অৱস্থা মানুহৰ মানসিক অৱস্থাটো খুবেই ইম্পৰ্টেন্ট হয় বহুতে এক আউটকাম কৰিব বিচাৰে কিন্তু মই ভাবো ঘৰৰ পৰা ওলাই যোৱাৰ পৰা আৰম্ভ কৰি পৰীক্ষাত বহালৈকে আৰু পৰীক্ষা শেষ হোৱালৈকে যিকোনো সিচুৱেচন তাত হ'ব পাৰে গতিকে সেই সিচুৱেচনতে আপুনি এডজাষ্ট হৈ এক্সামটো ক্লিয়াৰ কৰিব পাৰে শেষ কৰিব পাৰে তাৰ বাবে আপুনি নিজকে তৈয়াৰ কৰে সেয়ে মই কৈছো যে মানুহৰ মেন্টেল হেলথ খুবেই ইম্পৰ্টেন্ট হয় একেবাৰে এখন মই আপোনালোকক এটাই কম যে আপোনালোকে প্ৰতিটো দিন এটা নিৰ্দিষ্ট দিন হিচাপে লওক নিজৰ উইকনেছখিনি আপুনি বাছি লওক আপোনাৰ কোনটো বিষয়ৰ ওপৰত আপোনাৰ নলেজ নাই সেইটো বিষয় আপুনি বাছি লওক ধৰ আপোনাৰ কাৰেন্ট এফেয়াৰৰ ওপৰত নলেজ নাথাকিব পাৰে জিকে ওপৰত নলেজ নাথাকিব পাৰে বা আপোনাৰ নিজৰ সিলেবাসৰ ফ্যাক্টখিনি আপোনাৰ মনত নাথাকিব পাৰে গতিকে আপুনি তেনেকৈ কি কৰিব গতিকে আপুনি তেনেকৈ আপোনাৰ নিজৰ উইকনেছ নহয়খিনি তাক বাছি পিনে তাৰ ওপৰত কাম কৰক আৰু এটা কথা সদায় মনত ৰাখিব যে আপোনাৰ এক্সামত পঢ়া কিন্তু এবিলিটি আছে আপোনাৰ লগত 50% বা 55% ডিগ্ৰী আপুনি পাইছে আৰু সেই কাৰণে আপুনি এক্সামত বহিব পাৰিব বা ফৰ্ম ফিল আপ কৰিব পাৰিছে ঠিক হেতু আপোনাৰ সিলেকশন হোৱাৰ ক্ষমতা আছে হেতু কথা সদায় মনত ৰাখিব আৰু বি কনফিডেন্ট গতিকে আজি মই ভিডিঅ'টো ইমানতে সামৰি মাৰিব লাগিব আপোনালোকে ভিডিঅ'টো চাই আৰু শুনি কেনে পালে মোক ক'ব যেহেতু চেনেলটো খুবেই নতুন গতিকে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব